নমস্কাৰ সকলোলৈকে সুপ্ৰভাত সকলোৰে দিনটো মংগল হওক। পোনপ্ৰথমে মই মোৰ অসমীয়া বোৱাৰী মাইনু দত্ত ইউটিউব চেনেলৰ ভ্লগ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মই আজি নামঘৰলৈ ওলাইছোঁ। আজি এটা বিশেষ দিন, আপোনালোকক এই বিশেষ দিনৰ বিশেষ মুহূৰ্তবোৰ দেখুৱাই যাম। আহক আমি এই বিশেষ দিনৰ বিশেষ মুহূৰ্তবোৰলৈ। এয়া নামঘৰ আহি পাইছোঁ। নামঘৰত এতিয়া ভাগৱত পাঠ আৰম্ভ হ'বলৈ লৈছে। এটা ধুনীয়া পবিত্ৰ মুহূৰ্ত। কেমেৰামেন আমাৰ গুঞ্জন অকণমান কেমেৰাটো ইফাল সিফাল হৈ গৈছে। আজি বিশেষ দিনটোত ভগৱানৰ এই আসন ভাগৰ সৈতে লগতে ভকতৰ সৈতে এটা ধুনীয়া পবিত্ৰ মুহূৰ্ত মই মোৰ আজি প্ৰথম ভিডিঅ'টোত স্থান দিবলৈ পাই নিজকে বহুত বেছি সুখী হৈছোঁ। বহুত ভাল লাগিছে। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ সকলোৰে ভাল হওক, যেন সকলোৰে মংগল কৰক। আপোনালোকক এই পবিত্ৰ মুহূৰ্তকণ দেখুৱালোঁ। পুনৰ আহিছোঁ ভিডিঅ'ৰ মাজলৈ। এতিয়া নামঘৰৰ পৰা আহিলোঁ। আহি এয়া অলপ জিৰণি ল'লোঁ। জিৰণি লোৱা সময়খিনিতে আপোনালোকক জনাই দিব বিচাৰিছোঁ আজি বিশেষ দিন বিশেষ মুহূৰ্ত বুলি যে কৈ আছিলোঁ। আজি বিশেষ দিনটো হৈছে এয়া আমাৰ দেৱু। তোৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী হিৰুমণি দত্ত। আজি তোমাৰ কি আছে? বাৰ্থডে। সকলোৱে আশীৰ্বাদ কৰিব দেই। আমাৰ হিৰুমণি যাতে ভাল মানুহ হয়, ভালদৰে পঢ়া শুনা কৰে, ভৱিষ্যতে যাতে ভাল মানুহ হয়, সকলোৱে আশীৰ্বাদ কৰিব। আৰু এয়া আচলতে মোৰ বুলি ক'ব নাপায়, কিন্তু পৰিচয় দিয়া খাতিৰত মোৰ বুলি ক'ব লগা হয়। মোক সকলোৱে মোক সোধে তোমাৰ তিনিটা সন্তান বুলি, কাৰণ মোৰ দুটা সন্তান। সৰুটো এতিয়া শুই আছে, 1.5 বছৰ হৈছে। সকলোৱে তিনিটা সন্তান বুলি কয়। ইয়াকো মই মোৰ ইহঁত দুটাতকৈ কোনো গুণে কম বুলি নাভাবোঁ, মোৰ নিজৰ বুলিয়ে ভাবোঁ। আৰু ইও মোক নিজৰ মাৰ দৰে ভাবে। আজি ই মোক এইকেইদিন সদায় সুধি আছে যে মাইনা ভ্লগ ভিডিঅ' কেতিয়া কৰিবা, আৰু মোৰ বাৰ্থডে পালেহি মোক গিফ্ট কি দিবা, এইটোৱে প্ৰশ্ন কৰি আছে। আৰু মই ক'লোঁ যে তোমাৰ বাৰ্থডে দিনাখনেই মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিম। আৰু বাৰ্থডেটো গিফ্টটো এতিয়া কি কৰোঁ জানো, গিফ্টটোহে অনা নহ'লে হ'ব নাই? হা, সৰু পাপা। ই কি হয়, মই খুৰীয়েক যদি মোক মাইনা বুলি মাতে, কাৰণ ঘৰত সকলোৱে মোক মাইনু বুলি মতা শুনি সৰুৰে পৰা সি মোক মাইনা বুলি মাতে, আৰু খুৰাকক সৰু পাপা বুলি মাতে। এতিয়া গিফ্টটো নাই, আজি নিদিওঁ। হা, লাগিব। গিফ্টটো সৰু সুৰাকৈ আনি থৈছোঁ আৰু আনি দিয়া যায়। গুঞ্জন, হেপী বাৰ্থডে। থেংক ইউ। এইটো আমাৰ হিৰুমণি গিফ্টটো খুলিব। সি আচলতে যিটো বিচাৰি আছিলে মই আনি দিব নোৱাৰিলোঁ। মই আচলতে আগতীয়াকৈ এইটো দিম বুলি ভাবিলোঁ। সি সুখী হয়নে নহয় নাজানো। গিফ্টটোত ভাল লাগিছেনে? মজা লাগিছে। ক'ত গ'লা? আচলতে গোটেইটো বহুত ভাল লাগিছে। তাৰ গিফ্টটো মই ভবা নাছিলোঁ ই ভাল পাব বুলি। ই মোক এটা 3D পেন বিচাৰি আছিলে, কিন্তু মই গিফ্টটো দেখাই দিয়া আকৌ। এইটো ভাল লাগিছে নাই? গিফ্টটোত ভুল এটা হ'ল, মানে সৰু পাপাকৰ ফটো এখন নিদিলোঁ। সৰু পাপাকে সেইকাৰণে মোৰ ওপৰত অভিমান কৰি আছে। আচলতে ইয়াৰ জন্মদিনৰ উপলক্ষে দিনজোৰা অনুষ্ঠান ৰখা হোৱা নাই, কাৰণ ইয়াৰ জন্মদিনটো আজি দেখিলেই নামঘৰত এভাগ শৰাই আগবঢ়োৱা হ'ল, আৰু তাত ভগৱানৰ ওচৰত ভকতৰ সংগত সেৱা ল'লে আৰু আশীৰ্বাদ ল'লে। আৰু গধূলিলৈ যিহেতু সৰু ল'ৰা ছোৱালী মনে নামানে, সেয়েহে গধূলিলৈ কেক আনি কাটিব সিহঁতৰ মনৰ সন্তুষ্টিৰ কাৰণে। ভিডিঅ'টো কৰিব লাগিব নাই? কেক কটা কৰিব লাগিব। আচলতে কেক কটা পৰ্বটো নেদেখুৱালে ভিডিঅ'টো আধৰুৱা হৈ ৰ'ব। এতিয়া আহিম আমি কেক কটা পৰ্বলৈ। এয়া আমাৰ কেক কটা আৰম্ভ কৰিছে। ভিডিঅ'টো এনেধৰণে কৰিবলগীয়া হ'ল, কাৰণ ইমান ডাঙৰকৈ বৰষুণ দিছে।
কাৰো মাত কোনেও নুশুনে। ৰৈ আছিলোঁ বৰষুণ যাক এৰক এৰক বুলি, কিন্তু নেৰিলে বৰষুণ যাক। সময়ো হৈ আহিছে, সেইকাৰণে আৰম্ভ কৰি দিয়া হ'ল। এয়া কেক কাটি আছে। এয়া দেউতাকক খুৱাইছে দেবুৱে প্ৰথম, তাৰপাছত এয়া আইতাকক খুৱাইছে আমাৰ মা, একোচত এজনী নয়না, গুঞ্জন, এয়া সৰু পাপাক, দেবুৰ আটাইতকৈ প্ৰিয় মানুহজন। আৰু তলত আমাৰ জ্ঞান, তাক অকল কেক কাটি থাকিব লাগে। তাৰ গাটো ইমান ভাল নহয়, যোৱাকালি বেজি দিয়া হ'ল। এইয়া খুৰীয়েক বহি আছে, এজনী মাহীয়েকে ভিডিঅ' কৰি আছে, আৰু এজনী আমাৰ মল্লিকা, আমাৰ বান্ধৱী, মুখেৰে কোৱা বান্ধৱী নহয়, আমাৰ ভাল বেয়া সকলো সময়তে তাই আমাৰ লগত থাকে। সেইকাৰণে যিকোনো ভাল সময়ত আমাৰ লগত নাথাকিলে আমাৰো ভাল নালাগে। বহুত বহুত মৰম তোমালৈ মল্লিকা। এয়া আমাৰ জ্ঞানে দুইটা কেক, এবাৰ ইটো কাটিছে এবাৰ সিটো কাটিছে, সেইটোকে কৰি আছে। আৰু সি অকণমান আজি পিছবেলাৰ পৰা ভাল পাইছে, যোৱাকালি বেজি লৈ থকা। এয়া সৰু পাপাককে খুৱাইছে, সৰু পাপাককে খুৱাই আছে অকল। মই ভাগত নপৰিলোৱে কেক খুওৱা। মই কেক কটাৰ ভিডিঅ'ৰ মাজত মই ভাগেই নাপালোঁ আচলতে। এয়া দেখিলে কেক কটাৰ মুহূৰ্ত। মই কেক কটাৰ মুহূৰ্তত ফটো এখন উঠিবলৈও নহ'লে, কাৰণ কাৰেণ্টটোও গুচি গ'ল, আৰু বহু সময় কাৰেণ্টটো নহাৰ কাৰণে মই আপোনালোকৰ ঘৰৰ সদস্যসকলকো পৰিচয় কৰাই দিব নোৱাৰিলোঁ। পাছত কেতিয়াবা সকলোকে পৰিচয় কৰাই দিম। আৰু আজি মই দেবুৰ এই বিশেষ দিনটোৰ বিশেষ মুহূৰ্তবোৰ, আৰু তাক মই সেই বিশেষ উপহাৰটো দিয়াৰ এটাই কাৰণ আছিলে। মই সদায় মনে প্ৰাণে এটাই চেষ্টা কৰোঁ, ইহঁতৰ মৰম চেনেহবোৰ যাতে ভৱিষ্যতলৈকে এনেদৰেই থাকে। এতিয়া যেনেদৰে সিহঁতে ইটোৱে আনটোক নেদেখিলে থাকিব নোৱাৰে, সদায় যিকোনো বস্তু এটা এৰি নাখায়, যাতে ভৱিষ্যতে সিহঁতে কেতিয়াও এই মৰম চেনেহবোৰ সিহঁতৰ মাজৰ পৰা আঁতৰি নাযায়। সেইকাৰণে মই সিহঁতৰ এই মৰমৰ স্মৃতিবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু সকলোৱে আশীৰ্বাদ কৰিব আমাৰ তিনিওটি সন্তানকে, ইহঁত যাতে ভাল মানুহ হয়, ভালদৰে পঢ়া শুনা কৰিব পাৰে, আৰু ভৱিষ্যতে সকলোৰে লগত মিলা প্ৰীতিৰে আগুৱাই যাব পাৰে। সকলোৱে আশীৰ্বাদ কৰিব। আচলতে মনত মোৰ ভাষা বহুখিনিয়ে থাকে, কম বুলি বহুখিনিয়ে ভাবোঁ, কিন্তু মোক ক'বলৈ লওঁতে একো ভাষা বিচাৰি নাপাওঁ। যি হওক, মই মোৰ সহজ সৰল ভাষাৰে আপোনালোকক মই মোৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰিলোঁ। সকলোৱে মোৰ মনৰ ভাৱবোৰ আপোনালোকৰ ভাৱেৰে মোক মন্তব্য আগবঢ়াব, আৰু মোৰ চেনেলটো সকলোৱে আগুৱাই লৈ যাব। আজি মোৰ এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ আজি এই ভিডিঅ'টি আৰু এই চেনেলটো যিসকলে এনেদৰে ভিডিঅ' চাই আছে, আৰু ভৱিষ্যতলৈ মোৰ ভিডিঅ'বোৰ এনেদৰেই চাই যাব, তাকে কামনা কৰিলোঁ। পুনৰবাৰ সকলোকে বহুত বহুত ধন্যবাদ জনাই মই মোৰ আজি ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ।